তামোলপুৰৰ পৰা UPPL-ৰ সভাপতি হৈ ঘোষণা কৰিছো অহা 9 তাৰিখে হ'ব লগা নিৰ্বাচন 4 তাৰিখে হ'ব লগা ফলাফল তাত ট্ৰেক্টৰে কমসে কম 12 জন বিধায়ক জিকিবলৈ গৈ আছে। রাস্তা দলং লাগে, আন্তঃগাঁথনি লাগে, বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান লাগে। এই ক্ষেত্ৰত UPPL-এ সবচে আগত থাকিব। কিন্তু আৰু কিছুমান কথা বেলেগ দলে নকৰা কাম UPPL-এ কৰে। এইটো হ'ল শান্তি প্ৰতিষ্ঠা কৰা, জাতি জনগোষ্ঠীক নিৰাপত্তা দিয়া, জাতি জনগোষ্ঠীৰ ভাষা ধৰ্ম সকলো ৰীতি নীতি সংস্কৃতিৰ নিৰাপত্তা দিয়া ৰক্ষণাবেক্ষণৰ কাম এইটো বেলেগ কামে নকৰে UPPL দলে কৰে। জাতি মাতি ভেটি ৰক্ষা কৰাৰ কথা কৈছিলে, কিন্তু অসমতে এই ধৰ্মক বাদ দি, এই জাতিক বাদ দি, এই জাতিটোৰ তলত, এই জাতিটোৰ ওপৰত এনেকা বুলি সমাজ গঢ়িব নোৱাৰিব। আৰু আমি UPPL-এ সকলো জাতি, সকলো ধৰ্ম, সকলো সংস্কৃতি, সকলো ভাষা একেলগে জীয়াই থকাৰ কাৰণে এটা নতুন অসম গঢ়িবলৈ আমি আহি আছো দিছপুৰলৈ। যেনেকৈ বড়োলেণ্ডত 26টা জনগোষ্ঠীৰ কাৰণে কাম কৰিছো, অসমত আমি 146টা জনগোষ্ঠীৰ ন্যায়ৰ কাৰণে কাম কৰিবলৈ আহি আছো। যোৱা 78 বছৰ স্বাধীনতাৰ 78 বছৰত কিয় অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি অজনজাতি বিভিন্ন জনগোষ্ঠীবিলাকে নিজৰ ৰীতি নীতি সংস্কৃতি পৰিচয় অস্তিত্ব ৰক্ষণাবেক্ষণ দিবলৈ যুঁজ দিব লগা হৈছে। স্বাধীনতা আমিও পাইছিলো 1947 চনত। স্বাধীনতা ভাৰতৰ ভিতৰত থকা সকলো জাতি জনগোষ্ঠীয়ে পাইছিলে 1947 চনত। স্বাধীনতা অসমত বসবাস কৰা চবে পাইছিলে 1947 চনত। বড়োলেণ্ডত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে 1947 চনত স্বাধীনতা পাইছিলে। কিন্তু আজি এই জনগোষ্ঠীবিলাক, এই ধৰ্মৰ লোকবিলাক, এই সংস্কৃতি, এই ভাষা কিয় এলাগি কৰিছে? নেতা হয় দিছপুৰলৈ যায় টকা ঘটিবলৈ, পাৱাৰ ল'বলৈ, সিন্ডিকেট বনাবলৈ। আমি দিছপুৰত গৈ আছো জনগোষ্ঠীবিলাকক ন্যায় দিবলৈ, জনজাতিসকলক ন্যায় দিবলৈ, ভূমিৰ অধিকাৰ দিবলৈ। আৰু অসমখন যি বৰ অসমৰ কথা কৈছিলে, আজি জাতি জনগোষ্ঠীক বাদ দি কোন দলে বৰ অসম বনাব বিচাৰিছে? UPPL দলে যোৱা 5টা বছৰত এটা উদাহৰণ দাঙি ধৰিছে। বড়োলেণ্ডত খৰণীয়া কছাৰী হওক, মদাই হওক, ৰাভা হওক, বঙালী হওক, মাইনৰিটি হওক, যিমান জনগোষ্ঠী আছে, কলিতা, নাথযোগী, বড়ো, গাৰো, হাজং, যিমান জনগোষ্ঠী আছে, আজি দেখি জোৰা যিমান জনগোষ্ঠী সূত্ৰধৰ, কোনো এটা গোৰ্খা কোনো জনগোষ্ঠীক আমি বাদ দিয়া নাই। এইখন ভাৰত হয় ধৰ্ম নিৰপেক্ষ দেশ, আৰু ভাৰতৰ গণতন্ত্ৰ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ। আৰু এই দেশত MLA খেলিবলৈ আহি কোনোবাই কয় আমি ৰেচন কাৰ্ড কাটি দিম, কোনোবাই কয় আমি অৰুণোদয় কাটি দিম। কোনোবা অৰুণোদয় কাটা দলক ভোট দিব নেকি? ৰাইজ অৰুণোদয় কাটা দলক কেতিয়াও ভোট নিদিয়ে, ৰেচন কাৰ্ড কাটা দলক কেতিয়াও ভোট নিদিয়ে। দুখীয়া গাৰো গৰীব মানুহক ভাবুকি দি, দুখীয়া গৰীব মানুহক ভয় খুৱাই যিসকলে ৰাজনীতি কৰিব বিচাৰিছে, সেইসকলক আজি স্বাধীনতাৰ 78 বছৰত চিনাক্তকৰণ কৰিবলৈ সময় হ'ল। UPPL-এ দুখীয়া গৰীব সকলো মানুহক আজি সহায় কৰিবলৈ ৰাজনীতি কৰিছো। যোৱা 5টা বছৰত বড়োলেণ্ড গঢ়িলো, তামোলপুৰখন গঢ়িলো। আহি থকা সময়ত অসমৰ বিভিন্ন পিছপৰা অঞ্চলবিলাকত UPPL-এ কাম কৰিবলৈ আমি আহি আছো। মই দীঘলীয়া কথা নকওঁ। তামোলপুৰৰ সন্তান হিচাপে তামোলপুৰৰ বালি ধূলি, তামোলপুৰৰ মাটি, মটমা নদীৰ পানী, তাত গা ধুই ডাঙৰ দীঘল হৈছো। কৌৰাগুৰি LP স্কুলত পঢ়িছো, তামোলপুৰ হায়াৰ ছেকেণ্ডাৰীত পঢ়িছো। আৰু তাৰে পৰা সপোন দেখিছিলো এদিন নহয় এদিন তামোলপুৰ উন্নত হ'ব লাগিব, অসমৰ ভিতৰত জাকত জিলিকা অঞ্চল হ'ব লাগিব, নতুন ডিষ্ট্ৰিক্ট হ'ব লাগিব। ইয়াতো BEd কলেজ, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ল' কলেজ, ভাৰতবৰ্ষত যিমান শিক্ষা অনুষ্ঠান আছে তামোলপুৰতো হ'ব লাগিব, এই সংকল্প লৈছিলো। গতিকে আজি 80% কাম হ'ল, বাকী 20% কাম একেলগে কৰিম। যোৱা সময়ত চন্দী বসুমতাৰী ডাঙৰীয়াই বিধায়ক হৈ কাম কৰিলে। আমাৰ যুৱ নেতা জলেন দৈমাৰী যেতিয়া বিধায়ক হ'ল,
দিনে নিশা কাম কৰি বাকী এমএলএ বিলাক যদি 10টা ৰাস্তা আনিছে জলেন বেমাৰী ডাঙৰে 20টা ৰাস্তা আনিছে বাকী এমএলএ বিলাক যদি 10টা নামঘৰ বনাইছে জলেন বেমাৰী ডাঙৰে 20টা নামঘৰ বনাইছে বাকী এমএলএ বিলাক যদি এসিএস অফিসার বনাব পারে নাই জলেন বেমাৰীয়ে 5 জন এসিএস অফিসার বনাইছে গতিকে ইউপিপিএলৰ এই সমাজস্থিতি আছে মই আপোনালোকক ধন্যবাদ জনাইছো আজি এই বিশাল ৰেলী বাগানপাৰা দাৰাংগাজুলি গৈবাৰী সকলো অঞ্চলৰ পৰা আহি মোৰ মা দেউতা দাদা ভাই বন্ধুসকলে এই ৰেলীটো সাকসেস কৰি এটা ডাঙৰ মেছেজ অসমলৈ পঠাইছে ভাৰতবৰ্ষলৈ পঠাইছে ইউপিপিএল দল সৰু দল হ'ব পাৰে কিয় ইউপিপিএল দলে 3 জন এমপি পাইছে এইটোৱে নিদৰ্শন এইটোৱে এক্সাম্পল যে ইয়াৰ ডিসিপ্লিন আছে ইউপিপিএল মানুহ বিক্ৰী নাযায় ইউপিপিএল মানুহ কোনো বিপদে পৰিচালনা কৰিব নোৱাৰে ভুল পথত পৰিচালনা কৰিব নোৱাৰে যি সময়ত ইউপিপিএলৰ হাতত শক্তি নাছিল এই সময়ত ৰাইজ আছিল আৰু আজি ইউপিপিএলৰ চৰকাৰ নাই কিন্তু এই বিশাল জনসভাই কি কৈছে ইউপিপিএল সকলোতকৈ জনপ্ৰিয় এটা ৰাজনৈতিক দল এই কাৰণে আমি যুঁজ দিম এই সকলৰ কাৰণে যি সকলে স্বাধীনতাৰ 70 বছৰত আজিলৈকে ন্যায় পোৱা নাই আমি যুঁজ দিম এই সকলৰ কাৰণে যি সকলে অৰ্থনীতি স্বাধীনতা পোৱা নাই আমি যুঁজ দিম এই সকলৰ কাৰণে যি সকলে শৈক্ষিক ন্যায় পোৱা নাই নিজৰ সাংস্কৃতিক ৰীতি নীতি বাচাই ৰাখিব পৰা নাই এই সকলৰ ৰীতি নীতি বাচাবলৈ আমি দিশপুৰলৈ আহি আছো তো এই কাৰণে অহা একদিন মাত্ৰ আছে আমাৰ বাগানপাৰা ৰেডি ইফালে গৈবাৰী অলৰেডি ৰেডি দাৰাংগাজুলি ৰেডি কোনো অসুবিধা নাই এইবাৰ 1 লাখ ভোটৰ বেছি ভোট পাই ইউপিপিএল জয়যুক্ত হয়তো হৈ গ'ল আজি গতিকে মই ৰংগৰা নাৰ্জাৰী ডাঙৰীয়াক ধন্যবাদ জনালো গোবিন্দ বসুমতাৰী ডাঙৰীয়াক ধন্যবাদ জনালো কাজিৰাম বড়ো ডাঙৰীয়াক ধন্যবাদ জনালো সন্দীপ বসুমতাৰী ডাঙৰীয়াক ধন্যবাদ জনালো আমাৰ নজিব আলী ডাঙৰীয়া আমাৰ যিমান চেলৰ নেতৃবৃন্দ আছে সকলোকে ধন্যবাদ জনাই আজি আমাৰ যি ইউপিপিএল দলৰ এই বিশাল ৰেলীত অংশগ্ৰহণ কৰা সকলোলৈ ধন্যবাদ জনাই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো ভগৱান ঈশ্বৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছো সবে যাতে ভালে থাকে এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰিছো ইউপিপিএল জিন্দাবাদ ইউপিপিএল জিন্দাবাদ ইউপিপিএল জিন্দাবাদ মই এটা কথা কম আমি আগত যাম আপোনালোকে অলপমান ৰাস্তা দিব আৰু ৰেলীত সকলো আহিব এজনৰ নাথাকিব লাহে লাহে আমি ৰেলী কৰি আমাৰ সাৰ্কেল অফিচ